আমি তীব্ৰ আন্দোলন কৰি তুলিবৰ কাৰণে বাধ্য হ'ম। গতিকে আমাৰ মাজত মুখপাত্ৰ আছে, তেখেতে যোৱাষাৰ এই বিষয়ত আমাক আগন্তুক কাৰ্যসূচীৰ বিষয়ত বহলাই দিয়ে। সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়ালৈকে কোনো ধৰণৰ এই বিষয়টো আলোচনালৈকে অনা নাই। এইটো আমাৰ দৃষ্টিগোচৰ হৈছে, সেইবাবে আমাৰ হতাশা থাকি ভালে শিক্ষকে নিজৰ জীৱনটো তুচ্ছ কৰি তেওঁলোকে মৃত্যুৰ বাবে বিভিন্ন প্ৰক্ৰিয়া অৱলম্বন কৰিব লগা হৈছে। গতিকে ৰিটায়াৰ্ডসকলক দিব লগা বা টিউটৰসকলক বিচাৰ কৰা যিখিনি কৰিব লগা কাম চৰকাৰে নিশ্চয়ভাৱে কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আইনখনকে তেওঁলোকে মান্যতা দিব লাগে প্ৰথমতে, এইটোৱে আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে মন গ'লে যিকোনো কথা কৈ দিয়ে, গতিকে এই কথাবিলাক যাতে আবহাৱা বাঢ়ি নকৈ কাৰ্যত পৰিণত কৰিব পৰা কামখিনি কৰে, তাৰ বাবে আমি ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ। শিক্ষকতা কৰি যিসকল ছাত্ৰ ছাত্ৰী পাছ কৰি গৈছে, তেওঁলোকে টেট শিক্ষক বা কোনোবাজন ডক্তৰ, কোনোবাজন ইঞ্জিনিয়াৰ হৈও ওলাইছে। আজি আমাক আকৌ চৰকাৰে টেট দিবলৈ বাধ্য কৰাইছে। সেইবোৰ বিদ্যালয়ত আমি খাটি আছোঁ। বৰ্তমানলৈকে এজন কোনো চাকৰ বা ক'বলৈ ভাষা নাই। আমাক বৰ্তমান টিউটৰ কৰিলে, আমাক শিক্ষক শব্দটো দান কৰা নাই। অসমত শিক্ষকৰ এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে যে আমি চৰকাৰক ক'বলৈ, চৰকাৰে আমাক এনেকুৱা এটা শব্দ আমাক দিলে যে 21 চনৰ 5 ফেব্ৰুৱাৰীত আমি টিউটৰ হ'লোঁ। শিক্ষকৰ পৰা অৱনমিত হৈ আমি টিউটৰ হ'লোঁ। এই পুৰস্কাৰটোহে আমি শেষত পালোগৈ। আৰু বৰ্তমান এতিয়া চৰকাৰে আমাক বাধ্য কৰাইছে যে আমি টেট দিব লাগিব। আমাক দৰমহা দিয়ে 10,800। এজন টিউটৰৰ দৈনিক মজুৰি হয় 360 টকা। এইটো কম সাংঘাতিক চৰকাৰে আমাক আঘাত দিছে যে আমি 360 টকা মজুৰি লৈ বৰ্তমান বিদ্যালয়ত শিক্ষকতা কৰোঁ 8টা বজাৰ পৰা 3টা বজালৈ। এজন কাম কৰা পকা মিস্ত্ৰীয়ে 680 টকা বা 600 টকা 700 টকাত হাজিৰা কৰে। গতিকে বৰ্তমান ক'বলৈ ভাষা নাই। আমি সেইবাবে এতিয়া 5 ফেব্ৰুৱাৰী দিনটো প্ৰতাৰণা দিন হিচাপে পালন কৰিবলৈ সকলো টিউটৰে সাজু হৈছোঁ। আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমি অহা মাৰ্চত যি বিধানসভা হ'ব, তাত আমাৰ এই টিউটৰসকলক যদি শিক্ষক মৰ্যাদা নিদিয়ে, আমাক চৰকাৰে সকলো টিউটৰক এজন এজনকৈ গুলীয়াই হত্যা কৰক। আমি চৰকাৰক এইটো আহ্বান জনাইছোঁ। আমি বুকুত গুলি পাতি ল'বলৈ ভয় নকৰোঁ। আমি বৰ্তমান যিটো বস্তুৰ দাম, এই দামৰ সংসাৰখনত নিজৰ সংসাৰখন আমি টিকাই ৰাখিব নোৱাৰোঁ। জীয়াই থাকিবলৈ আমাৰ ৰাস্তা নাই। আমাৰ শিক্ষামন্ত্ৰীয়ে যিটো পদত আমাক নিযুক্তি দিলে, শিক্ষক নহয় আমাক টিউটৰ হিচাপে নিযুক্তি দিলে। আৰু মই বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া আমাৰ অসমলৈ আহিছিলে, সেই কথাষাৰ মই যেতিয়া সুধিম বুলি লৈছোঁ, তেতিয়া শিক্ষামন্ত্ৰীয়ে ল'বলৈ নিদিলে। আমাক এনেকুৱা এটা পৰিস্থিতিত ৰাখিলে যাতে মই বাইদেউক ক'ম আৰু নিজৰ দুখখিনি মই বাইদেউৰ আগত অৱগত কৰি আমাৰ দুখখিনি, আমাৰ শিক্ষকখিনি যাতে এটা ভাল কুপথ বা নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিব, নিজৰ স্বামীক বা পৰিয়ালৰ বেমাৰ আজাৰত তেখেতসকলক মানে কি 2 টকাত মেডিচিন কিনি খুৱাব পাৰিব। মোৰ ঘৰত মোৰ স্বামীৰ ইউৰিক এচিড আছে, আনকি এলাৰ্জিৰ প্ৰব্লেম আছে। আমাৰ ইমান অসুবিধা হয় মানে ঘৰখন চলাবলৈ। মই সেইষাৰ কথা মই যেতিয়া বাইদেউক লগ পাইছিলোঁ, দ্ৰৌপদী মুৰ্মু বাইদেউক যেতিয়া মোক লগ দিবলৈ মাতিছিলে, মই এই কথাষাৰ ক'ম বুলি কওঁতে মোক হিমন্ত বিশ্ব শৰ্মা ছাৰে মোক কথাষাৰ উলিয়াবলৈ নিদিলে। এই আমাৰ সিদ্ধান্তখিনি যদি আমাৰ মুখ্যমন্ত্ৰীয়ে যদি সমাধান নকৰে, তেন্তে আমাৰ শিক্ষকসকলে নগ'লেও মই অকলশৰীয়াকৈ গৈ হ'লেও আমাৰ ৰাষ্ট্ৰপতি বাইদেউক অৱগত কৰাম। আৰু আমাৰ যিখিনি পাবলগীয়া প্ৰাপ্য, সেই প্ৰাপ্যখিনি আমি আদায় যদি কৰিব পাৰোঁ, তাৰে মই আশা কৰিছোঁ। আৰু এনেকুৱা পৰিস্থিতিত
আমি জীয়াই থাকিব নোৱাৰিম। গৃহিণী হিচাপে আমাৰ ঘৰখন চলাবলৈ বহুত অসুবিধা হয়। কি আমাৰ থাকিবলৈ এখন ঘৰো নাই। গতিকে আমি ঘৰটো চিন্তা কৰিব লাগে, কেকৰ চিন্তা নহয়। আমি ইমানে অভাগী, আমি ইমানে দুখীয়া, আমাৰ ইমানে যোগ্যতা কম নেকি যে আমাক যিখিনি পাবলগীয়া মৰ্যাদা, সেই মৰ্যাদাখিনি কিয় দিব নোৱাৰে? মই আশা কৰিছোঁ, মই হাত জোৰ কৰি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যেনে আমাৰ এই সমস্যাখিনি সমাধান কৰক আৰু আমাক ভালে কুশলে এসাঁজ খাবলৈ দিয়ক।